বা নতুন বছৰ এটা শুভেচ্ছা দিয়া বা সেইটো লৈ পেলাই আমাৰ সময় নাই। আমাৰ অসমীয়া আজি কাৰ্বি সমাজত কাৰ্বি ওলাওঁতে নিজৰ মাটি ভেটি আমি হেৰুৱালো। ঘৰত সোমাই আমাক চাইনিজ বুলি ক'বলৈ, আমাক গো বেক বুলি ক'বলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে কেনেকৈ সুযোগ পালে? हेलौ लोगोफोर, नैबे समाव नोंथांमोननि गेजेराव फिन आरो कार्बि आलंआव जितु जानाय जाथाय बिनि माखासे आपडेट लानानै फैबावदों। थ' नोंथांमोना भिडिअखौ जोबजासिमफोर थारैनो नोंथांमोना नुखादों जितु कार्बि आलंआव जानाय थासारि बे माने बिराद गाज्रि आरो बे जाथायनि जोहैनो सानै सुबुङाबो जिउ गोमानो गोनां जादों होननानै नोंथांमोनाथ' बयबो मिथिखादों जानांगौ। थ' सासेया जाहैबाय कार्बि सेंग्रामोन आरो सासेया जाहैबाय बिहारि। थ' बिहारिया जाहैबाय न' सावनायाव न' सिङाव माने खामथार जाबाय, माने ओंखारनो हायिनि थाखाय। थ' कार्बिया जाहैदों पुलिसनि फायरिं खालामनायाव गुलि नांदोंमोन उदैयाव। थ' देहा फाहामसालियाव लांदोंमोनब्लाबो बेखौ माने फाहामथाय होनो हायासै, रुंसारि जानो गोनां जाबाय। ओरैबायदि माने दुखुनांथाव जाहैदों आरो। थ' नोंथांमोना नुदों जितु जाय हिन्दी भाषिफोर सिक्स शेड्युल एरियायाव ट्राइबेलनि हायावनो फैनानै थाफैनानै थ' बिथांमोना माखासे ओरैबायदि धमकि होनानै बिथांमोना स्ल'गान बुंदों, जाय ट्राइबेलफोरखौ माने चाइनानि होननानै बिथांमोना स्ल'गाननि गेजेरजों बिथांमोना होस्रिखावदों, आवाज दैखांदों, माने कार्बिफोरखौ चाइना गो बेक होननानै बिथांमोना ओरैबायदि धमकि होदों। दा बेखौ लानानै सासे बर' सोद्रोमा बिथाङा बुंदों जे बर'नि जायगायावनो फैनानै बा बर'नि न'खराव हाबनानै बा ट्राइबेलनि जायगायाव हाबनानै बहानिफ्राय एसेबां साहस जाखो चाइना गो बेक होनलायनो होननानै। दा बेनि सायाव माने गोबां बाथ्रा बुंदों। आरो कार्बि आलंनि सासे दैदेनगिरि लिटसन रांफार बिथाङाबो माने गोबां दुखु मोननाय फोरमायदों, गोबां माने दुखुजों माखासे बाथ्राखौ फोरमायदों। नोंथांमोना नैबे भिडिअ क्लिपखौ नायोब्ला बुजिगोन। আমাৰ ঘৰত সোমাই আমাক চাইনিজ বুলি ক'বলৈ, আমাক গো বেক বুলি ক'বলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে কেনেকৈ সুযোগ পালে? ক'ত তেওঁলোকে সাহস পালে আমাৰ ঘৰত সোমাই আমাৰ কাৰ্বি ভাইসকলক তেওঁলোকে চাইনিজ বুলি ক'বলৈ, অসমীয়াক উপলুঙা কৰিবলৈ? আমাৰ আদিম যিটো জনগোষ্ঠী, অসমৰ আটাইতকৈ পুৰণি আৰু আদিম জনগোষ্ঠী ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি উপলুঙা কৰিবলৈ, কাৰ্বিসকলক নিজৰ ভূমিত গো বেক দিবলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে ক'ত ইমান সাহস পালে? আমাৰ ঘৰত সোমাই আজি তেওঁলোকে আমাক গো বেক দিব পৰা হৈছে। দুদিন পিছত অসমৰ পৰা অসমীয়া গো বেক তেওঁলোকে দিবলৈ সাহস কৰিব। গতিকে ইহঁতক এতিয়াই যদি পুলিয়ে পখলাই উঘালি পেলোৱা নহয়, অনাগত দিনত আমি এসময়ত যে আমাক ভূপেন হাজৰিকাই কৈছিলে যে অসমতে আমি অসমীয়া ভগনীয়া হ'ম, আমি আজি ভগনীয়া হ'বলৈ গৈ আছো। সেইসকল ভাৰতীয় মানুহে আজি আমাক চাইনিজ বুলি উপলুঙা কৰিব পৰা হৈছে। আমাৰ নিজৰ ঘৰত সোমাই তেওঁলোকে আমাক গো বেক দিব পৰা হৈছে। দুদিন পিছত তেওঁলোকে অসমৰ পৰা অসমীয়াক গো বেক দিব। গতিকে আমি স্পষ্ট কৰিছো, কাৰ্বিসকলৰ লগত আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি কাৰ্বি ভাইসকলৰ লগত আছিলো। কাৰ্বি ভাইসকল আমাৰ নিজৰ ভাই, আমাৰ ককাই ভাই তেওঁলোক। কাৰ্বিসকল কেতিয়া অকলশৰীয়া নহয়। আমি কাৰ্বিসকলৰ লগত অসমৰ প্ৰত্যেকটো থলুৱা খিলঞ্জীয়া জনগোষ্ঠী আজি তেওঁলোকৰ পক্ষত আমি আছো। তেওঁলোকৰ যিমানবিলাক অধিকাৰ, তেওঁলোকৰ যিমানবিলাক সাংস্কৃতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা হ'বই লাগিব। নিজৰ ভূমিৰ পৰা ইহঁতক উচ্ছেদ কৰিব লাগিব। আজি ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কাৰ্বি আংলঙত যদি এনেকুৱা পৰিৱেশ হ'ব পাৰে, চিন্তা কৰকচোন অন্যান্য জনগোষ্ঠীবোৰ, আমাৰ আহোমসকল, কোচ ৰাজবংশীসকল, মৰাণ মটৰসকল আমি কেনেকৈ আছো? আমাৰ এইবিলাক অঞ্চলটো আমাৰ ৬ষ্ঠ অনুসূচিত নহয়। তাৰপিছত আমি কিমান ইয়াত সহ্য কৰি থাকিবলগীয়া হৈছে। স্বয়ং ৬ষ্ঠ অনুসূচিত এলেকাৰ ভিতৰত সেইসকলক আজি আমাক চাইনিজ বুলি ক'ব পৰা হ'ল, আমাক গো বেক দিব পৰা হ'ল। গতিকে ইহঁতক পুলিয়ে দেখাই উভালিব লাগে। আৰু যিবিলাক ৰাজনৈতিক দলৰ এওঁলোকে পৃষ্ঠপোষকতা লাভ কৰি আছে, এওঁলোকক আচলতে আমি চিনিব হ'ল। আমি অকণমান সৰু সৰু সা সুবিধা লৈ আমাক আচলতে আমাৰ ভেটিৰ পৰা কিন্তু এওঁলোকে আমাক উচুকাই পেলাব বিচাৰিছে, আমাক উফৰাই পেলাব বিচাৰিছে। এই ভাৰতীয়সকলৰ যাবলৈ যথেষ্ট ঠাই আছে, কিন্তু আমি অসমীয়াসকল, আমি কাৰ্বিসকল, আমি মিৰিং মিচিংসকল, আমি কোচ ৰাজবংশীসকল, আমি ক'ত যাম? আমি অসম এৰি ক'ত যাম? আমি নিজৰ ভূমিতে আজি আমি ভগনীয়া হ'বলৈ গৈ আছো। সকলোবিলাক জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে। আৰু এই ৬ষ্ঠ অনুসূচিত যিবিলাক এলেকা, ইয়াৰ পৰা এই আচলতে বহিৰাগত বিদেশীসকলক আচলতে খেদিব লাগে। আৰু এওঁলোকক পৃষ্ঠপোষকতা চৰকাৰখনকো কিন্তু আমি চিনি থ'ব হ'ল। আমি কাৰ্বি ভাইসকলৰ লগত আছো। আৰু প্ৰত্যেকটো অসমীয়া জাতিয়ে, আমি মৰাণ, আমি মিচিং, আমি মটক এইবিলাক এৰিব হ'ল। আমি সকলো অসমীয়া জাতি ঐক্যবদ্ধ হ'ব হ'ল। আৰু এই বিদেশী বহিৰাগতসকলৰ বিৰুদ্ধে কিন্তু আমি ঐক্যবদ্ধভাৱে যুঁজিব হ'ল। নহ'লে কিন্তু অসমত পৰা আমাক তেওঁলোকে এদিন আমাক খেদি পঠিয়াব। বা নতুন বছৰ এটা শুভেচ্ছা দিয়া বা সেইটো লৈ পেলাই আমাৰ সময় নাই। আমাৰ অসমীয়া আজি কাৰ্বি সমাজত কাৰ্বি ওলাওঁতে নিজৰ মাটি ভেটি আমি হেৰুৱালো। আজি নিজৰ মাটি হেৰুৱালো। আমি নিজৰ স্থানত আজি আমি মাৰ খাবলগীয়া হয়। নিজৰ স্থানত আমি গোটেইখিনি আমি বেদখলকাৰী আছে, অনা অসমীয়া, অনা কাৰ্বি ইয়াত আহি পেলাই গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি জোৰ জবস্তি দখল কৰা হয়। কাৰ্বিসকলক মাৰা পিটা হয়, কাৰ্বিসকল নিলাজ হ'বলগীয়া হয়। এইখিনি সময়ত আমি কিবা আনন্দত আমি ফূৰ্তি কৰিম নেকি? এইখিনি আমি ক'বলৈ আজি অসমত আমি অসমীয়া, অসমত আছো আমি কাৰ্বি আংলং, এই জনগোষ্ঠী অসমৰ ভিতৰতে আছো, অসমীয়াৰ লগত আমি একত্ৰিত আছো। কিন্তু আজি হাতামপুৰীয়া অসমীয়াই কিন্তু আজি একত্ৰিত জৰিডাল ছিঙি পেলাই আজি অসম আজি শেষ।
আজি কাৰ্বি আংলঙত আজি অসমীয়াৰ প্ৰতি কাৰ্বিৰ প্ৰতি আজি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি কোনে থিয় হৈ থকা নাই আজি আমি নিলাজ পাইছো আমি সেই নিলাজ হোৱাৰ কাৰণে আমি কি কৰিম কাৰ্বি আংলং আমি হয় কাৰ্বি আংলং নিজৰ স্থান নিজৰ মাটি ভেটি কিন্তু আমি সেই মাটি ভেটি আমি নিজৰ কাৰ্বিসকলৰ মাটি ভেটি বুলি কোৱা আমি সেইখিনি ক্ষমতা আমাৰ হাতত নাই এতিয়া আমাৰ এইখিনি দক্ষতা নাই হয় আমাৰ হাতত সাহিত্য পৰিষদ আছে কিন্তু সেই সাহিত্য পৰিষদো কিন্তু সেইটো আজি কোনো কামৰ সাহিত্য পৰিষদ হৈ থকা নাই আজি নিজৰ মাটি আমি ৰক্ষণ কৰিব নোৱাৰো নিজৰ জনগোষ্ঠী আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰো নিজৰ সন্মান আমি বচাব নোৱাৰো এতিয়া আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ আজি আমি গোটেইখিনি ত্যাগ কৰিছো আমি ৰিয়েলাইজ কৰিছো যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল সেইটো দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ আজি অসমীয়া শেষ ভূপেন হাজৰিকাই কয় না আজি অসমীয়াই নিজক নিচিনিলে অসমৰ হাতলৈ যাব বিকটাকাৰ আজি এটা সময় সমাগত হ'ব হৈ আছে এতিয়া সেইকাৰণে আজি অসমীয়াই প্ৰতিজন কাৰ্বি প্ৰতিজন মানুহ আজি ৰিয়েলাইজ কৰিব লাগিব তেওঁলোকে ভাবিব লাগিব যে আজি যদি কাৰ্বি বা জনগোষ্ঠী বা অসমত যিমানখিনি খিলঞ্জীয়া আছে আজি যদি একত্ৰিত নহয় অসমখন বচাব নোৱাৰিম আজি কাৰ্বি আংলঙত মাৰা পিতা মানে নহয় আজি অসমত আমি অসমীয়াই আজি মাৰ খোৱা কাৰ্বিসকলৰ মাটি আজি অনা কাৰ্বিসকল অসমীয়া আহি পেলাই দখল কৰা মানে আজি এই অসমীয়াই মাটি আজি লৈ গৈছে সেইটো লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক বাৰম্বাৰ আমি অনুৰোধ জনাইছো যাতে এইখিনি ক্ষেত্ৰত যাতে তাহানিতে কোৱা ভূপেন হাজৰিকাদেৱে কোৱা আজি অসমীয়াই নিজক নিচিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ যাতে এইখিনি কথা সময় সমাগত নহয় আৰু সেইটো যাতে আমি কাৰ্বিৰ প্ৰতি ৰক্ষণাবেক্ষণ দিব পাৰো সেইটো লৈ পেলাই প্ৰত্যেকজন অসমীয়া অসমবাসীয়ে যাতে সেইটো লৈ পেলাই তেওঁলোকে ব্যক্তিগত মই ৰংফাৰ আমুক লিটচং ৰংফাৰ বুলি সেইটো লৈ পেলাই কোৱা নাই আমি গোটেইখিনি ত্যাগ কৰিছো কাৰণ আজি আমি অসমীয়াই অৰ্থাৎ আজি আমি এজন কাৰ্বি হিচাপে আমি গোটেইখিনি ত্যাগ কৰিছো আমি গোটেইখিনি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছো কাৰণ আজি নিজৰ মাটি ভেটি হেৰাই থকাৰ সময়ত আজি নিজৰ স্থানত আমি নিলাজ হোৱাৰ সময়ত আমি নিজৰ ব্যক্তিগত আজি সন্মান কাৰ্বিসকলৰ সন্মান অসমীয়া সন্মানৰ নথকাৰ সময়তো যদি আমি একত্ৰিত হৈ পেলাই মাত নাবাতো তেনেহ'লে এইখিনি বচাব নোৱাৰো বুলি সেইটো আমি অনুভৱ কৰি পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি গোটেই অসমবাসীয়ে যাতে প্ৰতিজন ব্যক্তিগত এইখিনি কথা তেওঁলোকে অনুভৱ কৰিব পাৰে সেইটো লৈ পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি আহিছো আজি